Next candidate, please. Sir, may I come in? Yes, please come in. Thank you, sir. বহা বৰ ধুনীয়া লাগিছে দিয়া তোমাকে চশমাযোৰৰ সৈতে। থেংক ইউ ছাৰ। এইযোৰ চশমা মোৰ গাৰ্লফ্ৰেণ্ডে দিছিলে, কিন্তু তাই আজি মোৰ লগত নাই। তাই 10 টকাৰ কাৰণে মোক এৰি থৈ গুচি গ'ল। 10 টকাৰ কাৰণে কোনোবাই হ'বলা কাৰোবাক এৰি থৈ যায় নেকি? এনেকুৱা চিৰাপ কাকো নিদিয়ক ভগৱানে। খালে ভাল নতুনকৈ এটা পাল্লাত পৰিলোঁ। আজি ইণ্টাৰভিউ লওঁতে দেখোন ময়ে ফাটি যাব যেন পাইছোঁ। কি হ'ব এতিয়া মোৰ? হ'ব দিয়া একো নাই, এতিয়া সেইটোকে লৈ কান্দিব নালাগে আৰু। ময়ে সুধিব নালাগিছিল একচুৱেলি, মই সুধি দিলোঁ আৰু। বেয়া নাপাবা আৰু দেই। মই মানে কি আৰু এতিয়া এই ইণ্টাৰভিউটো আৰম্ভ কৰোঁ দিয়া আৰু। এতিয়া এইবিলাক বাদ দিয়া, নেক্সট কেণ্ডিডেটো আছে এইবিলাক আৰু এতিয়া বাদ দিয়া আৰু। কেলা আপুনি কেনেকুৱা ধৰণৰ মানুহে? আপুনি এটা মানুহে আপোনাৰ আগত কান্দি আছে আৰু আপুনি চিম্পেথি দিয়াৰ ঠাইত আপুনি ইণ্টাৰভিউটোহে বেছি আপোনাৰ ইম্পৰ্টেণ্ট হ'ল। আপুনি বৰ ফটুৱা মানুহ দেই। অভিটো মানে ষ্টাৰ্ট কিয় আহে, গোটেই কাহিনীটো শুনিতো লওক। খালে আজি দেখোন কাৰ ভাল ভূত এটা লম্ভিল মোৰ গাত। এই খগেনটো হাৰামি খগেনটো চালা, সি আৰু ফিল্টাৰ কৰি মানুহ অলপ পঠিয়াব লাগে। যাকে তাকে পঠিয়াই দিয়ে, এইটো দেখোন অলপ মেণ্টেল। এতিয়া এইটো কথা নুশুনিলে মোৰ অৱস্থাই নাই কৰি দিব দেখোন। এতিয়া কি জ্বালাত পৰিলোঁ। কি ক'লে মানে আপুনি কিবা কৈছে নেকি মোৰ বিষয়ে? নাই তোমাক কি ক'ম আৰু বুজিছা, মোৰ এই ফুটা কপালখনকহে কৈছোঁ আৰু। তুমিতো মহান। সেইটোতো মই হয়েই কেলা। সেইটো গানটো মোক ঠগে বুজিছে মানুহে। সেইজনীয়ে মোক একেবাৰে সেই কুঁহিয়া চুচা দি চুচিলে, একেবাৰে গোটেই ৰস মোৰ বাহিৰ কৰি দিলে। মই সেই মোৰ বাপেৰৰ সেই ভঙা চিঙা চাইকেল দুখন বেছি হ'লেও তাইক মই সেই মোবাইল এটা দিছিলোঁ, কিন্তু তাই মোৰ মৰম বুজি নাপালে বুজিছে। তাই সেই মাজতে তাই 5 ষ্টাৰ খাওঁ বুলি ক'লে। মই বোলো মোৰ হাততে খুচুৰা নাই, সেই বুলি ক'বলৈহে পালোঁ। সৌজনীয়ে মোক এৰিছে ঢাপলিয়ে পিন্ধিলে, ক'লে তোমাৰ প্ৰতি তুমি বোলে মোৰ প্ৰতি মৰমেই নাই, তোমাৰ হেন হে তেন হে। চালা ইমান মোক বেঙেনা দিলে। হয় কিয় নহয়, আপোনাৰ লগত বৰ বেয়া হ'ল দিয়ক। কিন্তু এই জহৰাটো চালা কাম নাই বন নাই, মোৰ মূৰটো খাবলৈ আহিলে। এই খগেনক ইয়াক মই ডিছমিছ কৰি দিম। ননচেন্স চালা কোৰনো এটা জাবৰুৱা এটাক মোক ইণ্টাৰভিউৰ কাৰণে পঠিয়ালে, মোৰ মূৰটো শেষ কৰি দিব এতিয়া এইটোৱে দেখোন। তাৰপিছত মানে বুজিছে, সেই কথাটোৱে মোক একেবাৰে চেণ্টিমেণ্টেল কৰি পেলালে বুজিছে, একেবাৰে চেণ্টিমেণ্টেল কৰি পেলালে। তাৰপিছত মই বোলো ৰ বেটি, তোকো মই কিবা এটা জব লৈহে দেখুৱাম তোক মই, বুজিছ। তোৰ তেনেকুৱা 5 ষ্টাৰ মই তোৰ মুখত মাৰি দিম 10টা। সেইকাৰণে আজি ইণ্টাৰভিউ দিবলৈ আহিলোঁ। এতিয়া মানে আপুনি আকৌ মোক একেবাৰে মানে মনত পেলাই দিলে গোটেই কথা। সেইকাৰণে মানে এইবিলাক মহাভাৰত খুলিব লগা হ'ল। নাই খুবেই ভাল কৰিলে বুজিছে। আপুনি যে মোৰ এই অফিচত যে আহি পেলাই ইণ্টাৰভিউটো দিবলৈ আহিলে, এইকণ যে কষ্ট কৰিলে, বৰ ভাল কাম কৰিলে। মোৰেই আহুভাগ্য বুজিছে। মই চাগে সেই কোনোবা জনমত পুণ্য কাম কৰিছিলোঁ, সেইকাৰণে আপোনাৰ এই পদধূলা পাবলৈ মানে সক্ষম হ'লোঁ বুজিছে। খুব ভাল কাম কৰিলে আপুনি আহিলে যে। মই আপুনি অহাৰ পৰাহে গম পাইছোঁ যে মোৰ জীৱনতো এনেকুৱা ঘটনা ঘটিব পাৰে। গতিকে আপুনি মোক মানে এটা শিক্ষা দি থৈ গ'ল। তেতিয়াহ'লে দেখোন মোৰ চাকৰি ফিক্সেই আৰু ন? হ'ল ভাল। খালে এইটো যদি আৰু 2 মিনিটমান থাকিলে মোৰ পৰা একেবাৰে জব লেটাৰ লৈহে যাব যেন পাইছোঁ। এই খগেনলৈ ফোন কৰিব লাগিব। এই হাৰামিটো ক'ৰনো এটা বাটৰ পৰা উঠাই আনিলে মক্কেল, মোৰ মূৰটো নষ্ট কৰিলে। কি কৰিম এতিয়া? এইটোলৈ ফোনকে লগাওঁ ৰ। হেল্ল' খগেন, ক'ত আছা তুমি? জল্দি মোক এই ইণ্টাৰভিউ ৰুমত লগ কৰা। পাৰা। ছাৰ আপুনি মাতিছিলে মোক, কওকচোন। আহক মহাশয়। ইমান টাইম যে ফোন লগাই আছোঁ, ক'ত মৰি আছিলে? ননচেন্স চালা। এইজনক ক'ৰ পৰা ধৰি আনিলে? মোৰ যে এই যে ইণ্টাৰভিউ ৰুমত এজন মানুহ সোমোৱাই পেলাই মোৰ মূৰটো পকাবলৈ দি পেলাই তুমি ক'ত মৰিবলৈ গৈছিলা? ছাৰ, আপুনি মানে মোক কিয় বেয়া পাইছে ন? আপুনি যদি কিবা এটা বেয়া পাইছে মোক একদম ফেচ টু ফেচ কৰি দিয়ক দেই। এই ভিনদেউ আকৌ কাট মাৰি কথা নক'ব, মই আকৌ বৰ সন্মান কৰোঁ ভিনদেউ। মনে থাক। ভিনদেউৰ তেজপোকাটো খাইছোঁ, এই চাকৰিটো খা তই। নখ খোৱা জাত চব চালা। হয় নেকি? তোক হ'ব লাগে ফেচ টু ফেচ ক'ব লাগে। ওলা মোৰ ৰুমৰ পৰা ওলা। আৰু খগেন তুমি ইউ আৰ ডিছমিছ।